অসম অলিম্পিক সন্থাৰ উদ্যোগত 22 জুলাইৰ পৰা 27 জুলাইলৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আয়োজন কৰা অসম যুৱ অলিম্পিক 2022ৰ শীৰ্ষা কঢ়িয়াই অনা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিৰেণ গগৈৰ লগতে প্ৰতিনিধি দলটো বুধবাৰে আহি উপস্থিত হয়হি শোণিতপুৰ জিলাত। শীৰ্ষা কঢ়িয়াই অনা দলটোক জামুগুৰিহাটৰ কুসুমটোলাস্থিত ঘিলাধাৰী দলঙৰ সমীপত শোণিতপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰৰ সহিতে জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহন আৰু ক্ৰীড়া সন্থাই বিপুলভাৱে আদৰণি জনাই প্ৰায় 20 কিলোমিটাৰ এই যাত্ৰাত সংগ দি জীয়াভৰলী দলং পাৰ কৰাই বিদায় দিয়ে। অসম অলিম্পিক সন্থাৰ উদ্যোগত 22, 23, 24, 25, 26 আৰু 27 তাৰিখে গুৱাহাটীৰ বিভিন্ন স্থানত অসম যুৱক অলিম্পিক সমাৰোহ অনুষ্ঠিত হ'ব। ইতিমধ্যে তাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে অসম অলিম্পিক সন্থাই আৰু এই পৰিপ্ৰেক্ষিততে অলিম্পিক শিক্ষা লৈ ধেমাজিৰ পৰা অসম অলিম্পিক সন্থাৰ যুটীয়া সম্পাদক হিৰেণ গগৈয়ে ইতিমধ্যে আহি আছে। যোৱাকালিয়েই সেই অলিম্পিক শিক্ষা শুভাৰম্ভ কৰি আজি অলপ আগতে আহি পেলাই বিশ্বনাথ চাৰিআলিত উপস্থিত হৈছেই আৰু খন্তেক মুহূৰ্তৰ পিছতে আমাৰ বিশ্বনাথ আৰু শোণিতপুৰৰ সীমান্তত আহি উপস্থিত হ'বহি। আমি সেই অলিম্পিক শিক্ষা আদৰণি জনাবৰ কাৰণে আৰু আদৰি নিবৰ কাৰণে আমি আহি তেজপুৰ জিলা ক্ৰীড়া সন্থা আৰু জামুগুৰি ক্ৰীড়া সন্থা আমি ইয়াত উপস্থিত হৈ আছোঁ। আজি ইয়াৰ পৰা লৈ গৈ তেজপুৰ পল ফিল্ডত আমি সেই অলিম্পিক শিক্ষা লৈ যাম আৰু সেই অলিম্পিক শিক্ষা তাত উপস্থিত হোৱাৰ পিছতে এখন সভা অনুষ্ঠিত কৰি পুনৰ আমি আমাৰ সীমান্তৱৰ্তী যিখন জিলা ওদালগুৰিলৈ আমি আগবঢ়াই লৈ যাম। গতিকে অলপ পৰৰ পিছতে খন্তেক সময় পিছতে এই অলিম্পিক শিক্ষা আহি পেলাই আমাৰ মাজতে আহি উপস্থিত হৈ গৈছেহি আৰু এই অলিম্পিক সন্থাৰ এই উদ্যোগটো লৈ অসমৰ ক্ৰীড়া মহল যথেষ্ট উন্নত হৈ আছে, যথেষ্ট উৎফুল্লিত হৈ আছে। আমাৰ শোণিতপুৰ জিলাৰ পৰাও 167গৰাকী খেলুৱৈয়ে এই যুৱ অলিম্পিকত অংশগ্ৰহণ কৰিব বিভিন্ন ক্ৰীড়াত। গতিকে আমিও আশাবাদী আমাৰ জিলাখনলৈ যাতে আমাৰ এই খেলুৱৈসকলে এটা সুনাম কঢ়িয়াই আনিব পাৰে।